হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোক সকলোকে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা বুট দাইলৰ ৰেচিপি। আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰাৰ পিছত তেল মাৰি চম্ভাৰ দি খুৱাবলৈ পাহৰি যাব। আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেৰাহীখন গৰম হ'বলৈ দি তাত অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দি দিলোঁ। আৰু সেইখিনি অকণমান মই ৰোষ্ট কৰি ল'ম। যেতিয়ালৈকে ধুনীয়া এটা চেণ্ট আহে তেতিয়ালৈকে ৰোষ্ট কৰি ল'ম। আৰু তাৰপিছত মই ধুই ৰখা দাইলখিনি তাত এড কৰি দিম। আৰু মোৰ ঘৰত যি পাচলি আছে মই তাৰে অলপ কাটি লৈছোঁ। আৰু আপোনালোকে বেলেগ চব্জিও এড কৰিব পাৰে। আপোনালোকৰ ঘৰত যি চব্জি থাকে আপোনালোকে সেইবোৰ ধুনীয়াকৈ কাটি ল'ব। আৰু মই আজি ৰঙালাও লৈছোঁ কেইপিচমান, আকৌ জিকা আছে জিকা 2 পিচমান লৈছোঁ, আৰু কঁঠালৰ গুটি এড কৰি দিছোঁ। আৰু পিঁয়াজখিনি মই এনেই কাটি তাত দি দিম। তাৰপিছত এইখিনি আৰু কেৰাহীত বেছি আৰু কাম নাই। তাৰপিছত এইখিনি অকণমান গৰম হ'বলৈ দি 2 মিনিটমান লাগি তাৰপিছত মই কুকাৰ এটাত ট্ৰান্সফাৰ কৰি দিম। আৰু মই এইখিনি মাজতে ক'ব পাহৰি গ'লোঁ, তাত হালধি আৰু নিমখখিনি এড কৰি লৈছোঁ। আৰু ইয়াৰ পিছত অকণমান গৰম হ'বলৈ দি তাত মই এইবাৰ কেৰাহীটোৰ পৰা মই কুকাৰটোত ট্ৰান্সফাৰ কৰি দিম। কেতিয়াবা এনেকুৱা হয় ন, কিছুমান বেমাৰত ডক্তৰে তেল খাবলৈ মানা কৰে। আৰু মানে কি এনেইতো বইল খাব নোৱাৰি ন। মইতো একেবাৰে বইল খাই বেয়া পাওঁ, কিন্তু মই সেইদিনা এইটো পদ্ধতিৰে খাই চালোঁ। আৰু মই মানে চম্ভাৰ দিয়া দাইল আৰু এই বইল দাইলটোৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাপালোঁ, খাই ভালে লাগিল। চ' মই আপোনালোকক আজি ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু মই এই ভিডিঅ'টো ছেটাৰডে ক্ৰিয়েট কৰি আছোঁ। নাজানো আপোনালোকৰ ওচৰলৈ মই কেতিয়া কোনদিনা পঠাব পাৰোঁ। আৰু ছেটাৰডে আমি হাজবেণ্ড আৰু মই আমি দুয়ো ব্ৰত ৰাখোঁ। আৰু সেইদিনা আমি দিনৰ দিনটো আমি একোৱে নাখাওঁ। ৰাতি আমি 8:30-9 মান বজাত আমি অকণমান বইল ভাত খাওঁ। আৰু বইল ভাত মানে মই কিন্তু খাওঁ তেলটো ৰাতি দাইল নিৰামিষ চব্জি খাওঁ। আৰু কিন্তু হাজবেণ্ডটোৱে একেবাৰে তেলো ইউজ নকৰে, তেওঁ সুদা আলু পিটিকা ভাত খায়। আৰু মই সেইকাৰণে ভাবিলোঁ আজি এই বইল ৰেচিপিটো ময়ো ট্ৰাই কৰোঁ। ছোৱালী আৰু মোৰ কাৰণে এইফালে দালিখিনি পাতি দি মই পিটিকা এখনো ৰেডি কৰিলোঁ। এই পিটিকাটো এটা ইউনিক ষ্টাইলৰ পিটিকা হয়, খাই খুব বেছি ধুনীয়া লাগে। ফাৰ্ষ্ট টাইম মই অকণমান পিঁয়াজ, কেইটামান নহৰু আৰু শুকান জলকীয়া 3-4টামান ধুনীয়াকৈ তাত ভাজি লৈছোঁ তেলত। লৈ তাত মই আলু লৈছোঁ। আপোনালোকে বিলাহী হওক বা যিকোনো মানে কি বেঙেনা এনেকৈ কিবা কিবি এড কৰিব পাৰে, কিন্তু মই আজি আলুৱে লৈছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি কিনে এখন পিটিকা বনাব, খাই মানে খুব বেছি ভাল লাগে। এইফালে মই বইল দাইল আৰু পিটিকা ৰেডি হৈ গ'ল। এতিয়া মই ভাত খাওঁ। হাজবেণ্ডে খালে আৰু ছোৱালীক অকণমান দেৰিকৈ খুৱাম। ভাত পানী খাই লৈ বহুখিনি সময় হাতত থাকিব। যেতিয়া আমি 12মান বজাত দেখোঁ, কেতিয়াবাতো তাতকৈ বেছি দেৰি হয়। চ' আগতীয়াকৈ ভাবি থৈছিলোঁ। আৰু দুপৰীয়াতে অকণমান চাউল তিয়াই ৰাখিছিলোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। চ' সেইখিনি এতিয়া মই খুন্দি ল'ম। আৰু এইফালে এইখিনি খুন্দা হোৱাৰ পিছত তাৰপিছত অকণমান পৰাহি দিব লাগিব। আৰু তাই যিহেতু দুপৰীয়া ভাত খাইছিলে, চ' তাইক মই তেতিয়া ভাত খোৱা নাছিলোঁ। চ' তাইক ধুনীয়াকৈ পঢ়াই মেলি পিছত তাইক মই ভাতটো খুৱাই ল'ম। আজিলৈ আহিছোঁ ইমানেই। বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'।